हेलो बंधुসকল আপোনালোকে চাই আছে মিক্স এফআৰকে আৰু মই এফআৰকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো বন্ধুসকল আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ ভিডিঅ' হ'ব তো এই ভিডিঅ'ত আমি আপোনালোকক দেখুৱাম যে আমি আমাৰ এডুকেটৰ প্লাছৰ যিখিনি ভিডিঅ' ক্লাছ আছে সেইখিনি কেনেকৈ আসলতে ৰেডি কৰোঁ আপোনালোকৰ বাবে কেনেকৈ দেখুৱাবলৈ চেষ্টা কৰোঁ বা গোটেই কথাখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ইয়াতে চাওক আমি খোলা এটা ঠাইত আহিছোঁ এইফালে চাব আমি নৈ দেখিবলৈ পাই আছোঁ আমাৰ ঘৰৰ পিছফালে এখন নৈ আছে ইয়াতো মানে এই লোকেশনতো আপোনালোকে বহুখিনি ভিডিঅ' দেখা পাইছে মই বহুখিনি ভিডিঅ' এই লোকেশনতো শ্বুট কৰোঁ তো কথা হ'ল যে মানে যেতিয়া কাৰেণ্টৰ প্ৰব্লেম হয় বা মানে কাৰেণ্ট বিজুলীৰ অসুবিধা হয় তেতিয়া মই এইটো লোকেশনত আহিবলৈ বাধ্য হওঁ কাৰণ আমাৰ এই নেচাৰেলৰ নিচিনা কোনো সুন্দৰ ভিডিঅ' শ্বুট নহয় বা লাইটিঙৰ কোনো চিষ্টেম নহয় তো ইয়াতে চাব আমি ইয়াতে আপোনালোকে দুটা গছ দেখা পাই আছে এই গছ দুটাৰ মাজতো আমি কেতিয়াবা হোৱাইট বোৰ্ড আনি লগাই লওঁ যদি কাৰেণ্টৰ কোনো প্ৰব্লেম থাকে বা বিজুলীৰ কোনো প্ৰব্লেম হ'লে আমি এই বোৰ্ডখিনি ইয়াতো আনি কেতিয়াবা শ্বুট কৰিব লগা হয় তো আহক আজি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে আমাৰ একচুৱেলি যিটো সেটআপ মানে মোৰ যিটো সেটআপ আছে সেই সেটআপটো কেনেকৈ সজাই লৈছোঁ মই আপোনালোকক ডিটেইলছত দেখুৱাম তো আহক আমি ষ্টাৰ্ট তো এইখনেই হল আমাৰ ঘৰ তো আমাৰ ঘৰত আহি উপস্থিত হলো আমি এফালে চাওক আমাৰ এইখনেই ঘৰ চোতাল এইটো আমাৰ এই চোতালৰ মাজত আমি যিটো ঘৰত একচুৱেলি মানে ভিডিঅ' শ্বুট কৰোঁ আমাৰ সেটআপটো যিটো ৰুমত আছে সেই ৰুমটো এতিয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইফালে আহক এইটো দৰ্জাৰ মাজেৰে আমি সোমাই যাম তো সোমাই কিনে ইয়াতে মই ৰুমখন পালোঁ ইয়াত এই ৰুমত চাওক এইটো আমাৰ বেডৰুম ইয়াতে মই শুওঁ আৰু ইয়াত এইফালে আছে আমাৰ ড্ৰেছিং তাৰপিছত এইফালে আমাৰ যিটো পঢ়া টেবিল আছে এই পঢ়া টেবিলটো মই মানে ইয়াতে কিতাপ পত্ৰখিনি ৰাখোঁ ইয়াত এইফালে চাওক ইয়াত খিৰিকী আছে উইণ্ডোখিনি এনেকৈ খুলি দিলে আমি একেবাৰে ডাইৰেক্ট আমি যিটো নেচাৰেল যিটো হাৱা যিটো নেচাৰেলৰ বিউটি আমি এইটোৰ পৰাই উপলব্ধ হওঁ বা একেবাৰে আমি ধুনীয়াকৈ দেখিবলৈ পাওঁ আমাৰ টেবিলখন ইয়াতে এনেকৈ সজাই লৈছোঁ ইমান ধুনীয়া নহয় তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ এইফালে আহক এইফালে লৈ আহা আমি আমাৰ সেটআপটো দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে মোৰ ভাতিজা চাইকেল এটা ৰখি থৈছে তো টেবিল আছে ইয়াত কিছু কিতাপ পত্ৰ ৰখা আছে ইয়াত তো এইটোলৈ ফাইনেলি আমি আহি গ'লোঁ আমাৰ সেটআপত ইয়াত আন্ধাৰ যেন লাগিছে আমি এইফালে বোৰ্ড লগাই লৈছোঁ ইয়াতে চাব বোৰ্ড আমি বোৰ্ডত লাইটখিনি দিম ওপৰৰ ফালে লাইটখিনি দেখুৱাই দিয়া এবাৰ লাইটখিনি দেখুৱাই দিয়া পিছফালে আমি হেলোজেন এটা লগাইছোঁ হেলোজেনটো দেখুৱাই দিয়া এইফালে হেলোজেন আছে তো এনেকৈ আমাৰ ফুলফিল হৈ গ'ল আজি সেটআপ ইয়াতে চাওক আমি ৰিং লাইট এটা লৈছোঁ এইটো মানে ফেচ গ্লো কৰাৰ কাৰণে ফেচটো যাতে ক্লিয়াৰলি আহে তাৰ বাবে মই এইখিনি ইয়াতে ফিটিং কৰি লওঁ এইটো ইয়াতে ফিটিং কৰি লওঁ তো ফিটিং কৰি পিনে আমি যদি কিবা ইনফৰমেশ্যন টাইপৰ ভিডিঅ' দিব বিচাৰোঁ তেতিয়াহ'লে এইটো গ্ৰীণ স্ক্ৰীণতে মানে এইটো একচুৱেলি গ্ৰীণ নহয় ব্লু স্ক্ৰীণ হয় ইয়াতে আমি ছেটিং মানে শ্বুট কৰোঁ তো এইটোৱে হ'ল আমাৰ ট্ৰাইপড যিটোৰে আমি বৰ্তমানে শ্বুট কৰি আছোঁ ইয়াৰ আগতে আমি ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰিছিলোঁ যেতিয়া এই সৰু এটা ট্ৰাইপডেৰে আমি ষ্টাৰ্ট কৰিছিলোঁ তো অৱশেষত আপোনালোকৰ যিখিনি ছাপোৰ্ট পালোঁ তো আপোনালোকৰ ছাপোৰ্টত বহুখিনি আগবাঢ়িছে আপোনালোকে পিছলৈ সহায় সহযোগিতা কৰি থাকিব বুলি আশা কৰিলোঁ আজি আমি এই ট্ৰাইপডটো ডাঙৰ এটা ট্ৰাইপড ধুনীয়া এটা ট্ৰাইপড ল'বলৈ সক্ষম হ'লোঁ আৰু যিটো মাইক্ৰফোন এইখন মাইক্ৰফোনেৰে এতিয়া মই শ্বুট কৰোঁ ইয়াৰ আগতে মাইক্ৰফোন নোহোৱাকৈ কৰিছিলোঁ তো এইটো ভাল এটা মাইক্ৰফোন তো আপোনালোকৰ ছাপোৰ্টৰ কাৰণে সক্ষম হৈছে তো বন্ধুসকল আহক আমি মূল সেটআপটো দেখুৱাবলৈ চেষ্টা কৰিম আমি যেতিয়া বৰ্ডত ক্লাছ কৰোঁ আপোনালোকে ইনফৰমেশ্যনখিনি পালে যে ইনফৰমেশ্যন টাইপৰ যিখিনি ভিডিঅ' শ্বুট কৰোঁ তাতে আমি এই গ্ৰীণ স্ক্ৰীণত বা ব্লু স্ক্ৰীণত আমি শ্বুটটো লওঁ তো নেক্সটত আমি এইফালে অলপ বেৰখন দেখুৱাই দিবা মোৰ মানে যিটো চাওক এইটোৱে মোৰ মানে মূল সেটআপটো এবাৰ ৰাউণ্ড কৰি দেখুৱাই দিয়া মানে মূল সেটআপটো মোৰ কি আছিলে ওপৰৰ স্ক্ৰীণটো মানে ওপৰ ফালটো কেনেকুৱা গোটেইখিনি দেখুৱাই দিয়া তো তাৰপিছত চাব আপোনালোকক আমি মূল সেটআপটো আপোনালোকক দেখুৱাই আছোঁ এইখনেই আমাৰ সৰু সুৰা
আপোনালোকৰ ছাপোৰ্ট আপোনালোকৰ সহায় সহযোগ এইটোৱে আমাৰ সৰু এটা ছেটআপ আপোনালোকৰ মৰম ভালপোৱা আপোনালোকৰ সহযোগিতা ইয়াতে ভৰপূৰ হৈ আছে তো এইবাৰ আমি ফাইনালি আপোনালোকক কেনেকৈ ভিডিঅ' শ্বুটটো কৰি দেখুৱাওঁ মানে ভিডিঅ' ক্লাছ কেনেকৈ দিওঁ সেইটো দেখুৱাবলৈ চেষ্টা কৰিম তো এইটো কৰিবলৈ যাওঁতে আমি ফাৰ্ষ্ট টাইম আমাৰ যিটো এই যে স্ক্ৰীনটো আছে এইটো আমি এনেকৈ ওপৰ ফালে উঠাই দিব লাগে বন্ধুসকল আমি স্ক্ৰীনটো ওপৰ ফালে উঠাই দিলোঁ এইটো উঠাই দিয়াৰ লগে লগে দেখা পালে হোৱাইট বৰ্ড যিটোত আমি আপোনালোকক ভিডিঅ' ক্লাছবিলাক দি থাকোঁ এই হোৱাইট বৰ্ডৰ কাৰণে সাধাৰণতে আমি তিনিটা কলম ইউজ কৰোঁ এটা হ'ল মানে ৰেড কালাৰ এটা ব্ল্যাক আৰু এটা ব্লু এই তিনিটা কালাৰ সাধাৰণতে আমি ইউজ কৰোঁ আপোনালোকৰ বাবে তো আমি ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ কাৰণ মানে ফুল ছেটআপটো ইতিমধ্যে দেখুওৱা হ'ল আমি কি কৰিম এতিয়া ভিডিঅ'টো কেনেকৈ ষ্টাৰ্ট কৰোঁ কেনেকৈ কেমেৰা সেট কৰোঁ সেইটো দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰাটো দেখুৱাই দিয়া এবাৰ এনেকুৱা ধৰণে আমাৰ ফুল ছেটআপটো হৈ গ'ল তো এতিয়া আপোনালোকে আমাক ভিডিঅ'ত দেখা পায় কেনেকৈ সেই ইন্ট্ৰটো দেখুৱাই আছোঁ হেল্ল' বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ আৰু মই ফাৰুকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ তো বন্ধুসকল শেষত স্বাগতম জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ ভাল পালে নিশ্চয় এটি লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব